নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া দেখিছেনে বতৰ, এয়া কোনদিনাৰ বতৰ, কি হয় কি নহয় মই ক'ম বাৰু আপোনালোকক। এয়া হয় ৰবিবাৰ, আৰু ৰবিবাৰে এনেকুৱাকৈ আলহীবোৰ আহিছে, বহুতেই আলহী। এওঁ হৈছে বৰপেটাৰ পৰা আহিছে, মোৰ ননদজনীৰ ৰিলেটিভৰ হয়, আৰু এয়া মোৰ ভণ্টিজনীৰ জা হয়, এয়া মোৰ সৰু ভণ্টিজনী। এই গোটেইবোৰ আলহী আহি পালে ৰাতিপুৱা 11টা চাৰে 11টামান হৈ গ'ল। এয়া মোৰ ল'ৰাও ৰেডি, এয়া মোৰ আব্বা। আমি গোটেইকেইটা এনেকুৱাকৈ ৰেডি হৈ গ'লোঁ, কাৰণ মানুহ অহাৰ টাইম হৈছে আৰু আহিছে মানুহ আচলতে। এয়া মই অকণমান ভিডিঅ' শ্বুট কৰিছোঁ, যিহেতু ঘৰত কিবা এটা ফাংচন থাকিলে মানে কি ভিডিঅ' কৰিবলৈ অসুবিধা, কাৰণ চবকে মাত দিব লাগে, কথা ক'ব লাগে। আলহীবোৰ বহুতেই আলহী আহিছে। এয়া মোৰ এইজনী সৰু ননদজনী, মই দেখাম বাৰু আপোনালোকক তাইক ভালকৈ এবাৰ। এয়া আমাৰ ঘৰৰ ওচৰৰে জ্যোতিনগৰৰ আলহী, এয়া মোৰ সৰু ননদজনী। তাই খুব মৰম লগা হয়। এয়া এখেতৰ লগত দুয়োটাই উঠিছে। মই কিন্তু ভইচ দিছিলোঁ, কিন্তু এতিয়া কাটি দিলোঁ, কাৰণ বহুত হুলস্থুল আৰু কিবা অকণমান গান কিবা এনেকুৱা। এয়া মোৰ জেঠীহঁত আহিছে, এয়া মা জেঠীহঁত, এয়া মোৰ মামাহঁতৰ ফেমিলি হয়। ইফালে এয়া আলহী, এয়া হয় মানে কাক কিমান চিনাকি কৰি দিম, যিহেতু বহুতেই আলহী। চিনাকি কৰি দিলেতো আৰু দীঘলীয়া হৈ থাকিব ভিডিঅ', কাৰণ এটা এটা কৰি যিমানবোৰ পাৰিছোঁ অকণমান কৰি ভিডিঅ'বোৰ শ্বুট কৰিছোঁ। এয়া আমাৰ ফিল্ডৰ অৱস্থা পানীৰে ভৰ্তি হৈ গৈছে, পানী, আৰু য'ত খোৱা লোৱা ব্যৱস্থা কৰিছিলোঁ তাতে গোটেই পানী, সেইকাৰণে এয়া ওপৰত দিব লগা হ'ল। এয়া মোৰ ডাঙৰ ননদজনী, এয়া ব্লু কালাৰ যিখন শাৰী পিন্ধি আছে তাই মোৰ ডাঙৰ ননদ। এয়া ডাঙৰ ননদজনীৰ ছোৱালী, আৰু এনেকুৱাকৈ বহুত আৰু। এয়া মোৰ ভণ্টি আৰু মোৰ ননদজনীয়ে কথা পাতি আছে আৰু DSLR ফটো উঠাই আছে। এয়াও আমাৰ ঘৰৰে আলহী হয়। আৰু পেণ্ডেলৰ তলত এয়া বহুত মানুহ আছে, কাৰণ দুপৰীয়া হৈ গৈছে, আকৌ ভাত খাবৰো উঠি গৈছে বহুতখিনি মানুহ। ইয়াতেও বহুত মানুহ হৈছে, য'তে যেনেকৈ পাৰি বহিছে আৰু অকণমান গৰমো পৰিছে ন, বৰষুণ দিয়াৰ পিছত কিন্তু গৰম এটা উঠে আৰু। ইয়াতে পেণ্ডেলৰ ওপৰত, ভিতৰতো গৰম, সেইকাৰণে ৰুমত বাহিৰত এনেকৈ বহুত মানুহ বহি আছে। এয়া মোৰ ভাইটি, মই এনেকৈ বহি আছোঁ। এইটো আমাৰ দৰা, মোৰ টিকলাটো, মাজুৰ ল'ৰাটো আৰু টিকলাটো। যিহেতু কৈছোঁ আপোনাৰ ইহঁত দুটাৰে ফাংচন হয়, সেইকাৰণে ইহঁত দুটা অকণমান এনেই আৰু কাপোৰযোৰ পিন্ধি গামোচাখন গলত লৈ আছে আৰু। এয়া সিহঁতৰ বহুত লগৰ ল'ৰাবোৰে মানে কি কৰি আছে চাবচোন, গোটেই ফটকা আনিছে, ফটকাবোৰ আনি এনেকৈ পূৰা ফটকাবোৰ মাৰি আছে, ফূৰ্তি আৰু। আচলতে ল'ৰা ছোৱালীবিলাকৰ কিবা এটা ফাংচন থাকিলে সিহঁতৰ এনেই ফূৰ্তি লাগে, বিয়া হওক বা কিবা এনেকুৱা ফাংচন হওক। সেয়া ব্লেক কালাৰ কুৰ্তা পিন্ধি আছিল সেইজন ডাঙৰ ল'ৰা, সি আজি কুৰ্তা পিন্ধি আছে, ঈদত কুৰ্তা লৈ দিছিলোঁ, ব্লেক কালাৰ কুৰ্তা। এইজন হৈছে মোৰ সৰু ভণ্টিৰ ল'ৰাটো। এয়া ফটকা ফুটাই আছে, দেখিছেনে? মই চাউণ্ড চব অফ কৰি দিছোঁ আৰু ইমান চাউণ্ড। এয়া আমাৰ ঘৰৰ ওচৰৰে কিন্তু বিয়া দিছে, ভাইটি হয়। এয়া বাপেক পুতেক ফটোৰ বাবে প'জ দিছে। এনে আৰু আলহী আৰু বহুতেই আহিছে, ভাল লাগিছে। আৰু আলহীবোৰ আহিলে এনেও বহুত ভাল লাগে, আৰু মানুহবোৰ যেতিয়া মতা মানুহবোৰ আহে তেতিয়া বহুত ভাল লাগে আৰু। এয়া তাৰ লাষ্টত মানে কি দুপৰীয়া মই অকণমান দৈ লৈছোঁ হাতত, ভাত খোৱাৰ পিছত দৈ অকণমান খাওঁ বোলো, সেইকাৰণে দৈ অলপ লৈছোঁ। দৈ আৰু মিঠাই সেনেকৈ ইমান ধুনীয়া দৈ, মানে কি এক্সট্ৰা চেনি বা মিঠাই ল'বই নালাগে, সেইকাৰণে মিঠাই এটা লৈ দৈটো এনেকৈ খালোঁ। এয়া দেখিছে সিহঁতক দিনতে ফটকা ফুটোৱাৰ উৎপাত, কি উৎপাত, কিমান ফটকা ফুটাইছে। মই আৰু জোকাই আছোঁ, এনেকুৱা বিয়াতে এইবিলাক ফটকা, আৰুতো ডাঙৰ বিয়াখন হ'বই বাকী আছে। আৰু এই ভিডিঅ'টো মই শ্বুট কৰা নাই অৱশ্যে, মোৰ সৰু বাবুটোৱে মোবাইলটো লৈ গৈছিল, লৈ যায় মানে সি গোটেই ফটকাবোৰ সি গোটেই শ্বুট কৰি আছে আৰু যিমান পাৰি মানে। এয়া দেখিছেনে উৎপাত। এতিয়া মানে আলহীবোৰ অকণমানকৈ কমিছেতো, সেইকাৰণে ইহঁতৰ খেলা বা এনেকুৱা ফূৰ্তি কৰাৰ পূৰা টাইম পাইছে আৰু।
এয়া গধূলি হোৱাৰ লগে লগে মানে কি বিচনাত অহাৰ আগত সি কৈ আছে, মা মোৰ বহুত গিফ্ট উঠিছে, মই এবাৰ অকণমান চাম। মই ক'লোঁ ঠিক আছে চোৱা, কিন্তু মই এক্সট্ৰাকৈ এটা ভিডিঅ' আকৌ বনাম। সি মানে ফূৰ্তিত থাকিব পৰা নাই যে মোৰ কিমান গিফ্ট উঠিছে, পেঞ্চিল বক্সৰ পৰা আদি কৰি মানে বহুতেই আৰু বহুত গিফ্ট উঠিছে। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব, আৰু ভাল যদি হয় লাইক কৰিব, আৰু ভিডিঅ'টো শেষলৈ চাব। আৰু ৰাতি মানে অকণমান দেৰি হোৱাত প্ৰায় 9টামান বজাত আৰু অকণমান আলহী আহিছে, মোৰ লগৰে ল'ৰা আৰু সেনেকৈ তেওঁৰ ফেমিলিটো লৈ আমাৰ ঘৰত আহিছে। তেওঁলোক আহিলে, বহিলে, খোৱা লোৱা কৰিলে, তাৰপিছত গুচি গ'লগৈ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।